নমস্কাৰ, মোৰ নামটো আৰ্চেল আখতাৰ। মই গুৱাহাটীৰ হয় আৰু মোৰ পজিশ্যন এটা আছে গুৱাহাটীৰ বাইচাইকেল মেয়ৰ অফ গুৱাহাটী। এইটো নেদাৰলেণ্ডছৰ পঞ্চায়ত দিয়াৰ পজিশ্যন হয়। এইটো অনাৰেৰী পজিশ্যন আৰু এনেকুৱা মোৰ নিচিনা পজিশ্যন আৰু কেইবাজনো আছে ইণ্ডিয়াত, 50জনৰ ওপৰত আছে। আৰু মই এতিয়া আমাৰ NGO যিটো আছে পেডেল ফৰ এ চেঞ্জ, তাৰ উদ্যোগত এটা চ'ল' আছাম টুৰ কৰি আছোঁ। ইয়াৰ অবজেক্টিভ মেইনলি তিনিটা, আমাৰ প্ৰাইমেৰী অবজেক্টিভ তিনিটা। ইয়াতে হ'ল এটা হ'ল ছাষ্টেইনেবল ট্ৰেন্সপৰ্টেশ্যন, মানে চাইকেলৰ কথা কৈ আছোঁ, খোজকঢ়াৰ কথা কৈ আছোঁ। নেক্সট হ'ল ৰোড ছেফটি মানে চাইক্লিষ্টৰ পেডেষ্ট্ৰিয়ানৰ গাড়ীবিলাকৰ কাৰণে, য'ত ট্ৰেফিক ৰুলছৰ কথাখিনি গোটেইখিনি আহে, স্পীড কমোৱাৰ কাৰণে আহে, বহুত আমাৰ এটা দুৰ্ঘটনা বহুত হয়। তৃতীয়টো হ'ল ক্লাইমেট একশ্যন। আমাৰ এতিয়া ক্লাইমেট চেঞ্জ হৈ আছে, ইয়াৰ প্ৰধান হেৰিটো হ'ল আমাৰ কাৰ্বন এমিশ্যনছ, সেইটো কাৰণে আমাৰ গৰমো হৈ গৈ আছে। তো এই তিনিটা বস্তু সাঙুৰি পেলাই মই এটা যিটো চাইকেল টুৰ কৰিম, সেইটো 31খন ডিষ্ট্ৰিক্ট আছে অসমত, গোটেইখিনি কাভাৰ কৰা হ'ব। মই আৰম্ভ কৰিছিলোঁ গুৱাহাটীত 13 জুনৰ তাৰিখে। আজি মোৰ 11 নম্বৰ দিন। এতিয়ালৈকে 12খন ডিষ্ট্ৰিক্ট কাভাৰ হ'ল। লৱাৰ আছাম গোটেইখিনি কাভাৰ হ'ল। এতিয়াৰ পৰা আজি ওদালগুৰি মই তেজপুৰ গৈ আছোঁ। সেনেকৈ গৈ পেলাই আগত নৰ্থ লখিমপুৰ, ধেমাজি, আকৌ তাৰ পৰা ডিব্ৰুগড় ক্ৰছ কৰিম, বৰাক ভেলী গোটেইখিনি কৰিম। তো ইয়াতে মই কালি আহিলোঁ, আহি পেলাই ইয়াতে ওদালগুৰি চাইক্লিং কমিটিৰ মেম্বাৰ্ছখিনি পালোঁ। মহিৰ ছাৰ আছে, তেওঁলোকে মোক আদৰিছে। বহুতখিনি কথা বতৰা পাতিলোঁ মেম্বাৰ্ছখিনিৰ লগতো, চাইক্লিষ্টৰ লগত বহুতখিনি কথা ডিছকাছ কৰা হ'ল। আশা কৰোঁ এই মোৰ যিটো এইটো প্ৰজেক্টটো লৈছোঁ, ইয়াতে অলপমান তেওঁলোকে বস্তুবোৰ আগুৱাই লৈ যাব। ধন্যবাদ। এতিয়া মই আজি গৈ আছোঁ তেজপুৰলৈ। এই গোটেইটো 31 ডিষ্ট্ৰিক্টছ কাভাৰ কৰোঁতে মোৰ প্ৰায় এমাহ লাগিব আৰু গোটেইখিনি ঘূৰোঁতে মোৰ প্ৰায় 2500 কিলোমিটাৰ অতিক্ৰম হ'ব। আচ্ছা, আমি ওদালগুৰি চাইক্লিং কমিউনিটিৰ তৰফৰ পৰা কালি যিহেতু আৰ্চেল দা আমাৰ সকলোৰে পৰিচিত বাইচাইকেল মেয়ৰ অফ গুৱাহাটী, তেওঁৰ চ'ল' চাইকেল টুৰ, অসমৰ চ'ল' চাইকেল টুৰত আছে। আৰু যোৱাকালি তেওঁ ওদালগুৰি আহি পাইছে, গোৱালপাৰাৰ পৰা তেনেকুৱা হৈ ফালে। তেওঁ এটা মহৎ উদ্দেশ্য লৈ চাইকেল টুৰ আৰম্ভ কৰিছিলে, 10 দিন আগত আৰম্ভ কৰিছিলে। তেওঁৰ যিটো নেকি উদ্দেশ্য, সেই উদ্দেশ্যত আমি ওদালগুৰি চাইক্লিং কমিউনিটিৰ তৰফৰ পৰা সঁহাৰি জনাইছোঁ। আৰু তেওঁৰ যিটো উদ্দেশ্য, আমি ওদালগুৰিতো যাতে সেইটো ৰূপায়ণ কৰিব পাৰোঁ, মানুহৰ মাজত যাতে আমি লৈ যাব পাৰোঁ, সেইটো আমি প্ৰচেষ্টা চলাম। আৰু তেওঁলোকৰ যি নেকি এটা পেডেল ফৰ চেঞ্জ বুলি NGOৰ তিনিটা উদ্দেশ্যলৈ তেওঁলোকে যিটো উদ্দেশ্যলৈ কাম কৰি আছে, সেই কামটো আমি ওদালগুৰিৰ অঞ্চলত আমি আগুৱাই লৈ যাবৰ কাৰণে আমি যোৱাকালি বিভিন্ন দিশত আমি আলোচনা কৰিছোঁ। অনাগত দিনত আমি তেওঁক আকৌ ওদালগুৰিত আমি আদৰিবলৈ আমি চেষ্টা কৰিম, বা সমাজৰ ওচৰত তেখেতক আমি প্ৰস্তুত কৰি পেলাই আমি মানে নৰ্মেল পিপলৰ লগত আমি বাৰ্তালাপৰ তেনেকুৱা আমি প্লানিং কৰিছোঁ। যিয়ে নহওক, তেখেতৰ যিটো নেকি যাত্ৰা আৰু 20 দিনীয়া এটা সময় তেওঁ অসম গোটেই ভ্ৰমণ শেষ কৰিব, আমাৰ ওদালগুৰি চাইক্লিং কমিউনিটিৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ।